বহুত পণ্ডিত বনিবি তই এইটো কথা ক'ব লৈছিলো মই তই মেৰিনেশ্যন কৰিছ তাৰ আদা নহৰু পেষ্ট দিয়া নাই মানে স্মেল বুলি কয় নেকি ইংলিছত নলেজ নাই লাগে স্মেল এটা আহিছে ধুনীয়া এইটো মাৰি দিয়া মোৰ নাম অকণমান বেছিকৈ মোক চেনেল ছাবস্ক্ৰাইব কৰ নহ'লে কৰি দিম ঘৰত যাই থক কোনে বনাব মই ঠিক আছে সেই গাইছ ৱেলকাম টু মানি ব্লগ আপোনালোক জনালো থাক তোকে টাইম এতিয়া মোটামুটি এনড্ৰইডটো বেয়া আছিল বেটি চোৰকে মানে ডিব্ৰুগড়ত বেতাল দা আছিল চফিকুল এবাগে কমল দা তাৰপিছত বাবু আৰু শুনিছিল আৰু হৰেণ আছিল আহি বাল মই এহঁতক গেলোঁ মাতিল কমল দাই ফোন মাৰি বোলো আছোঁ মই ৰ'বা যাই আছোঁ আৰে বাল হেলমেটটো এনেকৈ কথা পাতি যাই আছোঁ হেলমেটটো খুলি দিছোঁ বালটো পৰি কিনে কি কমাই আৰু কপাল বেয়া তো বাকী বেট দিলোঁ চব তো আগৰ মচৰত আহি গৈছোঁ তো এতিয়া খাব খানা মানে ক'বা গ'লে আমি শান্তিনে বাইদেউ মই সীমা তাৰপিছত এবাৰ আপা আৰু আপি আছে মানে দাদা আৰু বৌ অৰুণাচল গৈছে এটা কামত গৈছে তাৰপিছত ভণ্টিও গৈছে তো যিহেতু অৰুণাচলত গৈছে খানা কি বনাইছোঁ চা খালি গ'ল ভাতটো নাকপি ধৰিলোঁ ভাতটো খোৱাৰ পিছত মানে ভিডিঅ'টো চাওঁ নহয় তো ভাত চাত নাকপি ভিডিঅ'টো চাই লওঁ তাৰপিছত ভাতটো খাবি ধন্যবাদ অবাৰে নাও তই এবাৰ শান্তিনে বাইদেউ আছে বাচা নেকি কেনেকুৱা কোনে বনাব মই ঠিকে চিম্পি আছে চিম্পি বজা তো বাকে আমি কিবা অলপ চানা খালোঁ মোবাইলটো চাৰ্জ নাছিলে কিন্তু কৰা নহ'ল ভিডিঅ'টো চাহটা মানে হ'ল মানে এতিয়া মানে মাংসটো মেৰিনেট কৰিম তিনিটা মানুহ ধুনীয়া অদা চাৰ বৰব এটা তাত ধুনীয়াকৈ তো হা তিনিজন ভোজন দিয়া হ'ল খাব এপিচ ভোজন দিব লাগিব মানে হেল্ল' চাহ পৰা আপোনালোকে আলু আৰু পেষ্টৰ বাবে ৰেডি কৰি আছে আমাৰ চিম্পি আৰু এবাৰ মাংসটো ধুই দিলাক শান্তি নৈটো আৰু মৰ্ণিঙৰ বাবে মানে শান্তি তুমি ধুলা নেকি মই দেখি নাপালোঁ বাকী এইটো মাংসটো অকণমান ৰাতিপুৱালৈ অকণমান চাটনি যেন এনেকুৱাকৈ তো বাকী মই ৰেডি হৈ আহোঁ অলপ হ'ব ইমান বিশ্ৰী বেলাংকে মই আছোঁ তো আজি এটা মই নতুন ৰূপত লাইটটো জ্বলা নাইকে এটা বিশ্ৰী বেলাংকে মই এপানে আছোঁ আৰু আজিৰ লুকটো অলপ বেলেগ তো অন্দিনা মাংস বনালে এইটো মানে কেনেকুৱা দাদাৰ এইটো পিন্ধি লৈছোঁ হয়তো চৰ খাব পাৰোঁ ভিডিঅ'টো দেখাৰ পিছত তো এইটো পিন্ধি লৈছোঁ আৰু আজি অলপ মানে বেতালটা কপি কৰিম ভিউ চিউ চলাব আহিব পাৰে যিহেতু পৰা পৰিজনা আৰু ইয়াতে বেতালটা আছিলে ডিব্ৰুগড়ত মই লগ কৰিছোঁ ভিডিঅ' বনোৱা নহ'ল অলপ বিশেষ কাৰণৰ কাৰণে তো এতিয়া মাংসৰ কাৰণে মই বাকী ৰেডি কৰোঁ কি ৰেডি হ'ল আমাৰ তো বাকী মেৰিনেট কৰা গৈছে এইটো পিঁয়াজটো দিয়া গৈছে তো বাকী কেমেৰা ধৰি আছে শান্তিনা বাইদেউ চিম্পি বাইদেউ আছে আৰু বাকী আমাৰ অকণমান দেৰিকে মানে এইটো খানিব লাগিব ন মই বিশেষ বেছি নাজানো মই চয়াবিন বনাব যাওঁ ফ্ৰিজত থম নেকি এইটো এটা থাকি তো বাকী মাংসটো মই সানি লৈছোঁ কেমেৰামেন অলপ সেইপিনে গ'ল টেনশ্যন নাই বাকীটো মাংসটো সানি লওঁ তো আজিৰ ভিডিঅ'টো অলপ ভাল পাব পাৰা কিন্তু গৰম লাগছি ৰ'ব তই ভাত চাত নাখবি ভাতটো খালি কিন্তু মিক্স চৰ কৰিব ভাল ভাত নাখবি ভাত ভিডিঅ' চাই লওঁ তাৰপিছত ভাত খাবি মই দেখা হোৱা নাই ঠিক গেলি মই ফাৰ্ষ্ট বান্ধি লওঁ আৰু মাইকটো লৈছোঁ কে মাতটো ক্লিয়াৰ আহিব তো সেইকাৰণে মাইকটো লগাই গৈছে যদি অফ হৈ আছে গম নাপা চাৰ্জ দিয়া নাই আজি 5 দিনমান হ'ল ইউজ নগ'লে চাৰ্জত নেদাওঁ তো বাকী মেৰিনেট কৰি অকণমান থৈ দিওঁ কেৰাহী বহি গ'ল আমাৰ কেৰাহী মেইনে তো আমাৰ মাংসটো বনাব লাগিব না তো সেইকাৰণে কেৰাহীটো ৰেডি একলে কিমান লাগিব আমাৰ বোলে পচি গ'ল তই থৈ সেনেকুৱা টাইপ এইবিলাক কি আছে মাছে আছে পচি যাব পচি ন কাইলৈ খাব পাৰিম নেকি কাইলৈ পাৰিম ন ধুনীয়া মাছ আছে মাছৰ মূৰা মাছ 2 পিচ আছে মাছৰ মূৰা আছে আৰু ফ্ৰিজত কি আছে আমাৰ এতিয়া বহুত বস্তু আছে জেগাই নহয় ভাবনা বস্তুটো ভাবনা তই বাকে আছে তই বাকে মাংস জ্বলি আছে তই বাকে আমাৰ তেল দিয়ে গেল শান্তিনা তেল দি আছে মই মানে চাই দিয়া মানুহ মানে মই মেইন মানুহ মানে মই মাছ দিব পাৰে নে এইটো মানে দেখি দিছোঁ কেনেকৈ কি কৰিব লাগে যিহেতু মই আগতে বহুত ৰান্ধো গাঁৱত মোৰ এটা নাম আছে ৰান্ধনি বুলি তাতে পেষ্টটো মই ঢালি দিলোঁ এবাৰ শান্তিনা বাইদেউ লাদ দিবাই দিছোঁ অলপ আৰু এবাৰ চিকেন খাইছ নেখাইছে তো এবাৰ পেষ্টটো মানে মই দি দিলোঁ লাৰিব দিলোঁ মানে মই অকণমান কি বুলি কয় এইটো মালিকক শিকাই যে কি হয় নেকি ফিউজটো টানিব অকণমান তুমি পাচলি কেলে দিলা ৰিজন বেলেগকৈ বনাবা ন বেলেগকৈ বনাওঁতে সেই লাষ্টত সৌগাই হৈ যায় ন নিমখটো দিব লাগিব ন মাংস কিমান দিব আমি খানে মাংসটো কালাৰ চালাৰ কাৰণে নেকি গুণ এটা আছে কিন্তু গুণ এটা আছে মানে স্মেল বুলি কয় নেকি ইংলিছত নলেজ নাই বাকী স্মেল এটা আহিছে ধুনীয়া
আলুটো কেতিয়া দিবা অলপ দেৰিকে দিম না চবা নাথাবি অলপতে ঘাম চাম ওলাই যায় ন মোৰে ভুল মানে মাতি আছে গৰম পানী হ'বই চাগে আৰু যে তোৰ এটা ডাইলগ ফেমাছ আছিল সেইটো মাৰি দিয়া মোৰ নাম লকমা বেছিকে বকো চেনেল ছাবস্ক্ৰাইব কৰ নহ'লে কৰি দিম ঘৰত যাই থকো ভাড়া নাও তো বাকী এটা কথা কওঁ তো বাকী বেতাল দা আছিল কমল দা বাকী বাহু মানে কি আছিল তপন দা তাৰপিছত হৰেণ চফিকুল দা আৰু বেতাল দা গোটেইকেইটা ডিব্ৰুগড়ত আছিল আৰু ময়ো গৈছিলোঁ মই দুইটাই আমি গ'লোঁ ভাত চাত খাই আছোঁ বেতাল দা কৈছোঁ ভাত চাত খাই যায় ৰাতি মই 12টামান বাজিল আহোঁতে তো ঘৰক আছোঁ ঘৰক মানে ডিব্ৰুগড়ত আমাৰ পৰা বেছি দিন নহয় হাইষ্ট 3-4 কিলোমিটাৰমান 3 কিলোমিটাৰমান তো তাতে আছিল তো এনেকৈ মোকো ফোন মাৰিলে কমল দা বোলো একবাৰ বহুত দিন দেখাও নাই মই মানে ষ্টৰি দেখি মই কৈছিলোঁ ক'ত আছোঁ কমল দা কৈছোঁ বোলে মই সেইটো ডিব্ৰুগড় যাই আছোঁ এতিয়া মই তিনিচুকীয়াত আছোঁ তো এনেকৈ মই ক'লোঁ ডিব্ৰুগড় একবাৰ সেই কৰিবা লগ কৰিম এনে একবাৰ তো বহুত ঘূৰিলোঁ মানে জেগা সিও আকৌ ভালকৈ গম নাপায় বা ময়ো আকৌ ভালকৈ চিনি নাপাওঁ তো সেনেহান টাইপ আৰু লগ পাই বহুত ভাল লাগিল তো ফটো চটো ধুনীয়াকৈ উঠিছোঁ থামদেলত লগাই দিছোঁ বাৰু অলপ তো ধুনীয়াকৈ ফটো চটো উঠিলোঁ ভাল লাগছি মানে বেয়া নহয় তো বেতাল তাক ক'বা গ'লে 100ৰ ভিতৰত মই 90 মান দিওঁ তোমাৰ চালাটোৰ এইটো ৰেডি হৈ গ'ল ধুনীয়া ঠিক আছে এইটো চাই দিবা অকণ পেৰি চেৰি থাকিব পাৰে কিবা ভিতৰত হয়নে ঠিক আছে বাকী মাংসটো মই লাৰি দিওঁ অকণমান তেতিয়াৰ পৰা মই লাৰি আছোঁ বাৰু ভিডিঅ'ত দেখুওৱা নাছিলোঁ মানে মই মাংসটো মানে ময়ে লাৰি আছোঁ মই বনাই আছোঁ আদা ৰন্ধিয়েই যে মই এতিয়া কয় মাথা আঞ্জাখানে বনাম না মই এতিয়া আদা ৰন্ধি মাথাই মাৰিম দে যিটো কৰি দিব লাগিব না তিনিটা মানুহ দুটা আপি মই লাৰ বাগে হিতা এইটো কি আছিল ফেনখন চলি চলিছে তো বাগে কিবা এটা ক'ব কোৱা তই বহুত পণ্ডিত বনিবি তোৰ এইটো কথা ক'ব লৈছিলো মই তই মেৰিনেশ্যন কৰিছ তাৰ আদা নহৰু পেষ্ট দিয়া নাই গম পালি তই এটা পণ্ডিত বনিবি তই চেফ মাষ্টাৰ চেফ তই মই এজন ল'ৰা ছোৱালী আছে মই বনাই দিব খুজিছোঁ এতিয়াতো মই বনাই আছোঁ তই বনাই আছ সেইটোৱেতো আৰে সেইটোৱেতো কথা ন এতিয়া মোক আকৌ আদা নহৰু জলকীয়া পেষ্ট মই দিবলগীয়া হৈছে তই বনোৱা মাংস খাবলৈ থকা হ'লে আজি যা ভাগ চালাড ৰেডি হৈ গ'ল চা তোমাৰ মাংসটো এইটো 10 মিনিটমান হ'লে হৈ যাব চাগে ন নৰ্মেল মানে বেছি মছলা চছলা নাই মানে নৰ্মেল সেইটো ধুনীয়া নৰ্মেলি খাব লাগে মানে ঠিকে তই বাকী আমাৰ বেছি পানী যদি নেতে ধৰি লও এনেকুৱাই থাকিব মানে ইয়াত সেই আছে দালিটো আছে ন তো সেইকাৰণে তই বাকী প্ৰায় আধা খোৱালে তাৰপিছত মই সেই কৰিলোঁ নানা অকণমান খাবা ন খাবা তোমাক দেখিলে কমাই আৰু চুম কোনে দিব মোক চুম এটা খাই ল'লোঁ তাৰপিছত অকণমান মাংস দি দিম এতিয়া তই বাকী মাংসৰ মাটি আলু দেখিছোঁ কেনেকুৱা এইটো ধুনীয়া মাংস মই চান্দিনা মানে বনাইছোঁ মই অকণমান মানে মাংস মাজে লাই দিওঁ কেতিয়া মই বনোৱা নাই ভাত খালি নে এনেকৈ কৈছে ভাত খালি নে এনেকৈ কৈছে ভাত খালি দে ভাত খালি নে নুগুতে ভাত ইপিনে ভাত খালা নাই কি ভাষা এইটো ওলাই দোকানখন নকৰি কিনে খুৱাব লাগিব দেই তো বাকী চান্দিনা বোলে ভাতো চবকে বাঢ়ি দিলে এইটো মোৰ চাগে ন এইখিনি মোৰ বেছি কেলৈ দেখাই বাৰু তো এইখিনি মোৰ এইখিনি চান্দিনা এইটো কাৰ কোনো গম নাপাওঁ এইখন এইপিনে আছে আমাৰ চালাডখন তো এইপিনে মাংসটো আছে দেখাই দিছোঁ তো মাংস তো বাকী এইপিনে দালিটো আছে ধুনীয়াকৈ হিচাপৰ ভাত হ'ল ন ঠিকে আছে ধুনীয়া হিচাপৰ ভাত লাগে সদায় নাংগে চাল এই হ'ব বেছি নাখাওঁ ৰাতি ভাত তো এনেকুৱা তো আমাৰ ছেকেণ্ড এতিয়া মাংস আমাৰ মানে মাংস বিলনি চবেই লৈ যোৱা অকণমান হ'ব তো পাৰি এখনত দি দিয়া জলকীয়া দিয়ে নহ'ল সেইটো হয় আকৌ নাই জলকীয়া নিদিলেও টেনশ্যন নাই মানে সেইটো এইখনত লোৱা পইচা ধুনীয়া হ'ব এইবোৰ নালাগে ইমান আমাৰ এইখন কেইটা এইটো থাকিল জিৰ'ই মানে পাছত খাম এইখিনি যিখিনি মানে এইখিনি আছে ন সেইখিনি কাইলৈ খাম থৈ দিলোঁ তো এইখিনি আজি খাই লওঁ তো ইমান খাব নালাগে নে কি মানে এইখিনি থৈ দিলোঁ কাম লাগিলে দালিটো ক'ত নিবা ৰ'বা ইয়াত আছেনে সেইটো লৈ যাব পাৰি আকৌ
সেইটো লৈ যাব পাৰি আৰু গৰম নাইতো এইটো থৈ ল'ব মানে এইটো আমাৰ লাষ্ট ফিনিচিং ইয়াত মানে চব ৰেডি হৈ গ'ল শান্তিনা বাইদেউ আছে মা আছে এইটো খাই লওঁ খাই কিনে শুব লাগে মানে এইটো সেইটোকে দালি ঠিকেই